যোৱা দুটামান দশকৰ পৰা সমগ্ৰ বিশ্বকে আলোড়িত কৰা জৈৱিক কৃষিৰ বতাহজাকে শেহতীয়াভাৱে আমাৰ ৰাজ্য অসমকো স্পৰ্শ কৰিছেহি। অধিক উৎপাদন তথা বাণিজ্যিক প্ৰসাৰতাৰ বাবে কৃষিক্ষেত্ৰত নিৰ্বিচাৰভাৱে ৰাসায়নিক সাৰ, কীটনাশক দৰৱকে ধৰি বিভিন্ন ৰাসায়নিক বা সংশ্লেষিত দ্ৰব্যৰ প্ৰয়োগে প্ৰদূষিত কৰি তুলিছে মাটি, পানী, আকাশ, বতাহ। ফলত ভাবুকিৰ সন্মুখীন হৈছে মানৱ স্বাস্থ্য। জৈৱিক কৃষিৰ সজাগতাৰ সম্পৰ্কত সমগ্ৰ বিশ্বজুৰি বলা এই বতাহজাকৰ ফলতেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে আমাৰ ৰাজ্য অসমো আজি জৈৱিক কৃষি আন্দোলনত জড়িত হৈ পৰিছে। মোৰ নাম সমীৰ বৰদলৈ, কিন্তু মই নিজকে ফাৰ্মাৰ সমীৰ বৰদলৈ বুলি কৈ পেলাই ভাল পাওঁ। মই ভাবোঁ যে যদি এজন ডক্টৰে নিজৰ নামৰ আগত ডক্টৰ লিখিব পাৰে, এজন ইঞ্জিনিয়াৰে নিজৰ নামৰ আগত ইয়েৰ লিখিব পাৰে, প্ৰফেচাৰ এজনকে নিজকে প্ৰফেচাৰ বুলি কৈ পেলাই ভাল পায়, সকলোকে ভাত খুওৱা মানুহজন কৃষকজনকে নিজে কিয় কৃষক বুলি চিনাকি দিবলৈ লাজ কৰিব। তো সেইকাৰণে নিজৰ নামৰ আগত ফাৰ্মাৰ লিখোঁ, ফাৰ্মাৰ সমীৰ বৰদলৈ বুলি লিখোঁ। মই এজন এগ্ৰিপ্ৰেনিয়ৰ। মই কৃষিৰ উদ্যমিতাৰ লগত জড়িত। মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰাৰ পিছত মই অৰুণাচল গভৰ্ণমেণ্টত এটা এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ চাকৰি পাইছিলোঁ। সেই চাকৰি বাদ দি পেলাই তাৰপিছত কিছুমান কোম্পানী যেনেকৈ টাটা কেমিকেলছতো কিছুদিন চাকৰি কৰিছিলোঁ। চাকৰি বাদ দি পেলাই চিন্তা কৰিলোঁ যে কেলে আমি কৃষি কৰ্মৰ দ্বাৰা কেলে আমি নিজকে স্থাপন কৰিব নোৱাৰিম। তো প্ৰথমখন প্লেণ্ট হেল্থ ক্লিনিক SS বটানিকেলছ নামৰে প্ৰথমখন উত্তৰ পূৰ্বাঞ্চলৰ প্লেণ্ট হেল্থ ক্লিনিক। ভাবিছিলোঁ যে যদি গাইজনীৰো এজন ডক্টৰ আছে, এটা ক্লিনিক আছে, মানুহৰো ক্লিনিক থাকে, গছ এজোপাৰ ক্লিনিক কিয় হ'ব নোৱাৰে। তো সেই চিন্তাধাৰণাৰ এটা প্লেণ্ট হেল্থ ক্লিনিক আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰাৰ পিছত গাঁৱে গাঁৱে খুব ঘূৰিবলৈ ল'লোঁ। 5 বছৰ 6 বছৰ যিটো মই কৃষি বিশ্ববিদ্যালয়ত যিমানখিনি জ্ঞান পাইছিলোঁ, তাতকৈ কিন্তু মই প্ৰেক্টিকেলি সেই কৃষকসকলৰ ফিল্ডত মই বেছি শিকিবলৈ পালোঁ কৃষি বিষয়ে। অসমীয়া বাৰীখনে অসমীয়া সমাজখনৰ এটা লাগি থকা অংগ। প্ৰত্যেক ঘৰতে আমাৰ এখন এখন বাৰী থাকে। গাঁৱলৈ গ'লে কিন্তু শাক পাচলি এতিয়া যদি আপুনি সোধে চবেই কিনি খায়। তো সেইকাৰণে প্ৰচেষ্টা কৰিছোঁ যে এনেকুৱা এখন ধুনীয়া বাৰী যদি আমি বনাব পাৰোঁ, য'ত আমাৰ ফল মূল, থলুৱা ফল, ইয়াত যিমান দেখিছে থলুৱা কল, থলুৱা ফল মূল, থলুৱা যিবিলাক আমাৰ শাক পাচলি, ইয়াত দৰুণৰ বেড আছে, ইয়াত পদিনাৰ বেড আছে, ইয়াত মানিমুনি, মাটিকাদুৰি চবৰে খেতি কৰা হৈছে। আৰু লগতে কলৰ লগত ইণ্টাৰক্ৰপ কৰি পেলাই আমাৰ থলুৱা যিবিলাক মাহজাতীয় শস্য সেইবিলাক কৰা হৈছে। আমি পুখুৰী এটা সৰুকৈ কৰি পেলাই আমি কুচিয়া, কাৱৈ, আমাৰ যিবিলাক শিঙি, থলুৱা মাছ যিবিলাকে আমাক বজাৰতো এটা চিনাকি দিয়ে, বেছি ইনকাম কৰিবলৈ দিয়ে, আমাক সক্ষম কৰে। তো সেই তেনেকুৱা ধৰণৰ গোটেই মডেল এটা ক্ৰিয়েট কৰিছে। আৰু এই মডেলটোকে স্প্ৰেড এনিৰ জৰিয়তে আমি এতিয়া আমাৰ বাৰী আমাৰ পৰিচয় নামেৰে গোটেই অসম আৰু উত্তৰ পূৰ্বাঞ্চলত এটা ইকনমিক মুভমেণ্ট হিচাপে নিছোঁ, য'ত থলুৱা অসমীয়া মানুহে থলুৱা খাদ্য খাই থলুৱা অৰ্থনীতি কেনেকৈ গঢ় দিব তাৰ ওপৰত আমি কাম কৰি আছোঁ। আজি যদি বাহিৰাগত কোনোবা যদি পতঞ্জলীয়ে হওক বা ডাবৰেই হওক বা কোনোবা FDI হোৱাৰ পিছত যিমানেই কোম্পানী আহক, আমাৰ ইয়াত যিবিলাক নেচাৰেল ৰিচোৰ্চ আছে সেই নেচাৰেল ৰিচোৰ্চেছবিলাকৰ ইকনমিক এনালাইচিছটো আজিলৈকে হোৱা নাই। তো এনেকৈ বাৰীখনত খেতি কৰি পেলাই সেই ইকনমিক ইম্পৰ্টেঞ্চটো বঢ়াব বিচাৰিছোঁ, যাতে কৃষকজনে মেটেৰিয়েল বিকিবলগীয়া হ'লেও তেওঁ এটা উচিত মূল্য পায়, যাতে তেওঁক কোনেও শোষণ কৰিব নোৱাৰে ইকনমিকেলি। 10 টকাত যদি মানিমুনি দিয়ে, এতিয়া দি দিয়া কৃষক ওলাব, কিন্তু সেই 10 টকাটোৰ হয়তো কোনোবাই নি পেলাই এইটো 2000 টকীয়া প্ৰডাক্ট বনাব। তো সেই 10 টকাটো কেনেকৈ 500 টকালৈকে মেটেৰিয়েলৰ দামটো নিব পাৰে সেই প্ৰচাৰ কৰাৰ দৰকাৰ আছে। তাৰ বিষয়ে আমি এনেকৈ ইয়াত MD's অৰ্গেনিকত এইটো বাৰীৰ এটা মডেল ক্ৰিয়েট কৰিছোঁ, য'ত আমি গোটেই কৃষকখিনিক আনো, তেওঁলোকক দেখাওঁ যে কম মাটিটো আমি ধুনীয়াকৈ উৎপাদন কৰি পেলাই আমি নিজৰ খাদ্য উৎপাদন কৰিব পাৰোঁ,
লগতে তাৰ পৰা আমি ইনকামো কৰিব পাৰোঁ। তো আমাৰ বাৰীয়ে আমাৰ পৰিচয়। এইখিনি আমাৰ থলুৱা অসমীয়া গাই। অসমীয়া গাইখিনিক আমি সদায় মানে অকণমান নেগলেক্টেই কৰি আহিছোঁ। যেতিয়া আমি তেওঁলোকৰ গাখীৰটো খুব কম বুলি আমি তেওঁলোকৰ জেগাত আমি বাহিৰত কিছুমান গৰু আনি পেলাই আমি ডেইৰী ফাৰ্মবিলাক আৰম্ভ কৰোঁ। কিন্তু ইয়াত আমি চেষ্টা কৰি চালোঁ যে এওঁলোকক যেতিয়া ভালকৈ খুওৱা যায়, ধুনীয়াকৈ ৰখা যায়, এতিয়া এই গৰুকেইজনীয়ে দিনত দুবাৰকৈ 2 লিটাৰ 4 লিটাৰ গাখীৰ দিছে আৰু খুবেই ধুনীয়া গাখীৰ। আৰু ইয়াৰ লগতে ইয়াৰ যিটো পেচাব আৰু গোবৰ, সেইটো আমাৰ জৈৱিক কৃষিত খুব দৰকাৰী। আমি সেইখিনিৰ পৰা ভাল বায়'পেষ্টিচাইড, বায়'ফাৰ্টিলাইজাৰ আমি বনাব পাৰোঁ। তো অসমত কি হয়, আমি গৰুবিলাক খীৰাও আৰু তাৰপিছত ৰাস্তালৈ মেলি দিওঁ। তো সেই গৰুখিনিক যদি আমি গোহালিত ভালকৈ ৰাখি পেলাই তেওঁলোকক ধুনীয়াকৈ মৰম কৰোঁ আৰু ভালকৈ খাদ্যটো খুৱাওঁ, তেতিয়াহ'লে আমাৰ গৰুজনীয়ে আমাক 4 লিটাৰ গাখীৰ দিব। ইয়াত আমাক যেনেকৈ 4 লিটাৰ গাখীৰ দি আছে, 4 লিটাৰ গাখীৰ দিব পাৰে। আৰু সেই গাখীৰৰ পৰা আমি গ্ৰুপ হিচাপে এতিয়া আমাৰ বাৰী আমাৰ পৰিচয় যিটো স্প্ৰেড নৰ্থ ইষ্টৰ আণ্ডাৰত মই যিটো ইকনমিক মুভমেণ্ট আৰম্ভ কৰিছোঁ বাৰী উন্নয়নত আমি এনেকুৱা যদি 5-6 জনী গৰু যদি আমাৰ নিজৰ বাৰীত থাকে, তেতিয়া আমি ভাল গাখীৰ খাব পাৰিম। ইয়াৰ পৰা আমি দৈ নিচিনা প্ৰচেছিঙো কৰিব পাৰোঁ আৰু লগতে পেচাবটো আৰু গৰু গোবৰটো ব্যৱহাৰ কৰি পেলাই আমি আমাৰ ইনকামটো ভাল কৰিব পাৰোঁ। তো অসমীয়া গৰুখিনিক আদৰ সন্মানেৰে ৰাখি পেলাই ভাল খাদ্য খুওৱাটো দৰকাৰ আছে। ভাল খাদ্য খোৱালে তাহাঁতিও আমাক গাখীৰ দিব আৰু ইহঁতে যিটো গাখীৰ দিয়ে সেইটো আমাৰ যিবিলাক বাহিৰৰ ব্ৰীডবিলাক আহে তাতকৈ বহুত উত্তম গাখীৰ আমাক দিব পাৰে। প্ৰাউড ফিল কৰোঁ নিজকে ফাৰ্মাৰ বা এগ্ৰিপ্ৰেনিয়ৰ বুলি কৈ পেলাই। 2017 বেষ্ট এগ্ৰিপ্ৰেনিয়ৰ অফ দ্য কাণ্ট্ৰি এৱাৰ্ডটো পাইছোঁ। এইবাৰ কৃষক ৰত্ন এৱাৰ্ডটো পাইছোঁ। প্ৰগতি পুৰস্কাৰ অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে এটা নেশ্যনেল এৱাৰ্ড আৰু পাইছিলোঁ। নিজকে ভাল লাগে। এতিয়া ফাইনেন্সিয়েলি মই নিজকে ছাষ্টেইন কৰিব পাৰিছোঁ আৰু বহুতক চলাব পাৰিছোঁ। চ' আই এম ভেৰি হেপ্পী টু বি আ এগ্ৰিপ্ৰেনিয়ৰ আৰু বিচাৰোঁ যে আৰু বহুত উদ্যমী কৃষক ইয়াত আহক। এতিয়া ভাল লাগিছে অসমত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত মোৰ লগত 5,000তকৈ অধিক যুৱক যুৱতীসকলে কাম কৰি আছে। কৃষি উদ্যমিতা বা এগ্ৰিপ্ৰেনিয়ৰশ্বিপৰ কাৰণে এট্ৰেক্ট কৰিবৰ কাৰণে এতিয়া মোৰ যিটো সংস্থা জন্ম দিছোঁ নৰ্থ ইষ্টত, স্প্ৰেড নৰ্থ ইষ্ট বুলি, তাৰ আণ্ডাৰত আমি কেইবাটাও প্ৰগ্ৰেম লৈছোঁ। যেনেকৈ এটা হৈছে ক্ৰিয়েশ্যন অফ গ্ৰীণ কমাণ্ডোজ। মই ভাবিছোঁ যে অসমীয়া ল'ৰা যদি কেম্পত ৰাখি পেলাই গাত বম বান্ধি পেলাই নিজে ফুটি যাবলৈ ৰেডি হয়, তেতিয়া সেই কেম্পতে ৰাখি পেলাই আমি তেওঁলোকক ধুনীয়াকৈ আমি এজন কৃষক বা উদ্যমী কৃষক বনাব পাৰোঁ।
তেনেকুৱা আমি 5টা ট্ৰেইনিং অলৰেডি 3দিনীয়া ট্ৰেইনিং দিওঁ সোণাপুৰৰ যিখন আমাৰ ফাৰ্ম লাৰ্ণিং চেণ্টাৰ ক্ৰিয়েট কৰিছোঁ তাত তেওঁলোক আহে টেণ্টত থাকে গোটেই প্ৰেক্টিকেল লাৰ্ণিঙত তেওঁলোকে কৃষিটো শিকে ফাৰ্মিংটো শিকি পেলাই তেওঁলোক গৈ পেলাই নিজে ষ্টাৰ্ট কৰে ছেকেণ্ড এট্ৰেক্টিং ষ্টুডেণ্টছ টু এগ্ৰিপ্ৰিনিয়ৰশ্বিপ বুলি এটা প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ য'ত সকলো ষ্টুডেণ্টছ ইউনিয়নবিলাকক জড়িত কৰিছোঁ লগতে স্কুল কলেজবিলাকক জড়িত কৰিছোঁ ষ্টুডেণ্টছ ইউনিয়ন যেনেকৈ এতিয়া আমি যোৱা মাহত আমি অল আছাম ৰাভা ষ্টুডেণ্টছ ইউনিয়নৰ কামৰূপ ডিষ্ট্ৰিক্টৰ যিখিনি বিষয়ববীয়া তেওঁলোকক আনি পেলাই আমি সেই ট্ৰেইনিংটো দিয়া হ'ল গ্ৰীণ কমাণ্ডোজৰ আৰু তেওঁলোকক আমি ট্ৰেইনিং দি পেলাই এতিয়া তেওঁলোকে গৈ এখন স্কুল এডপ্ট কৰিছে আমাৰ গ্ৰীণ কমাণ্ডোবিলাক ট্ৰেইনিং লৈ গৈ পেলাই এখন স্কুল এডপ্ট কৰে স্কুলত এটা নিউট্ৰিশ্যন গাৰ্ডেন বনাবলৈ শিকায় তাত এই ল'ৰা ছোৱালীক এতিয়াৰ পৰা বীজটো দিব বিচাৰে যে ফাৰ্ম এণ্টাৰপ্ৰিনাৰশ্বিপটো কি বস্তু আৰু 6, 7, 8ত কৰোঁ কেলৈ সেই সময়তে গোটেই ছায়েন্সৰ কিতাপখনত কৃষি বিষয়ে বা খাদ্য বিষয়ে শিকোৱা হয় তো এটা এক্টিভিটি বেছড লাৰ্ণিং মডেলত কৰা হৈছে মহিলাখিনিৰ লগত কাম কৰি আছোঁ আমি আমাৰ বাৰী আমাৰ পৰিচয় বুলি যিটো প্ৰগ্ৰেম সেইটো কৰি পেলাই তেওঁলোকক বাৰীখিনি উন্নয়ন কৰাইছোঁ উন্নয়ন কৰাই পেলাই বাৰীত আমি থলুৱা বস্তু খাইছে আৰু থাকি যোৱা ছাৰপ্লাছখিনি আমি মাৰ্কেট লিংকেজ কৰিছোঁ গুৱাহাটীত আমি বনশাক বুলি এটা ব্ৰেণ্ড ক্ৰিয়েট কৰিছোঁ য'ত বাস্কেট ছিষ্টেমত মানুহৰ ঘৰলৈ কেনেকৈ বনশাকবিলাক যাব পাৰে সেইটো আমি গোটেই পৰিকল্পনা কৰা হৈছে লগতে এতিয়া আমি কলেজবিলাকত কিছুমান কোৰ্চ আৰম্ভ কৰিছোঁ যেনেকৈ 3মহীয়া আমি অৰ্গেনিক ফাৰ্মিং বা ইক'লজিকেল ফাৰ্মিঙৰ ওপৰত চাৰ্টিফিকেট কোৰ্চ বহুত জলদি আমি সেইটো ৰঙিয়া কলেজত প্ৰথম আমি কোৰ্চটো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু সেই কলেজেও তাৰ লগত সন্মতি জনাইছে যে আমি তাত সেই ল'ৰা ছোৱালীখিনিক কলেজত পঢ়ি থাকোঁতে আমি কেনেকৈ কৃষি বিষয়ে আমি জ্ঞান দিব পাৰোঁ এইখন সোণাপুৰত আমি স্প্ৰেড নৰ্থ ইষ্টৰ ফাৰ্ম লাৰ্ণিং চেণ্টাৰ এটা এষ্টাব্লিছ কৰিছোঁ য'ত আমি ইক'লজিকেল ফাৰ্মিং প্ৰেক্টিচেছৰ ওপৰত কাম কৰি আছোঁ এটা হিল বেছ ক্ৰপিং পেটাৰ্ণ কেনেকৈ হ'ব পাৰে আমাৰ যিহেতু নৰ্থ ইষ্টত মষ্ট অফ দ্য প্লেচেছ আৰ হিলছ তো সেই হিলছত আমি কেনেকৈ নিজৰ ৰিচ'ৰ্চবিলাক ৰিচাইকেল আৰু ৰিইউজ কৰি পেলাই কেনেকৈ আমি ফাৰ্মিং কৰিব পাৰোঁ তাৰ ওপৰত কাম কৰি আছোঁ এই ফাৰ্মখন আমাৰ 28 বিঘাছৰ লেণ্ডত গোটেই স্প্ৰেড হৈ আছে ইয়াত আমি আমাৰ ডেইৰী ইউনিট এটা আছে সৰু আৰু লগতে আমি ডেইৰীটো যিহেতু অকলে প্ৰফিটেবল নহয় সেইকাৰণে আমি লগত ভাৰ্মি কম্পষ্ট আৰু ভাৰ্মি কম্পষ্টৰ লগতে ভাৰ্মি ৱাছ প্ৰডাকশ্যন কৰি পেলাই আমি গৰুক লগা যিখিনি ফডাৰ আছে সেইখিনি আমি হিলত যিখিনি শ্ল'পত নেপিয়াৰ গ্ৰাছ আমি লগাই পেলাই যাতে লেণ্ডশ্লাইডটোও কমি যায় প্লাছ গৰুখিনিয়ে গ্ৰীণ গ্ৰাছো পায় তেনেকুৱা ধৰণৰ আমি ফাৰ্মিং কৰিছোঁ এই ফাৰ্মখনৰ এটা বিশেষত্ব হ'ল যে আমি ইয়াত কিছুমান টেণ্টছ আছে আমাৰ য'ত আমি ইউথছবিলাক নৰ্থ ইষ্টৰ বিভিন্ন জেগাৰ পৰা আমি ইউথছখিনিক আনি পেলাই আমি ফাৰ্ম কেম্পিং কৰোঁ কালিৰ পৰা আমাৰ এটা ইয়াত ফাৰ্ম কেম্পিং হৈ আছে য'ত আমাৰ অসমৰ বিভিন্ন জেগাৰ ইউথছ আহিছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ 12জন ষ্টুডেণ্টছ আছে তেওঁলোক আহি পেলাই আমি 3 days হেণ্ডছ অন আৰু এই যিটো 3দিনীয়া যিটো কেম্পিং এইটোত আমি ফাৰ্মিংটো পূৰা হেণ্ডছ অন একে কাম কৰি পেলাই যেনেকৈ এতিয়া দেখিছোঁ বেক চাইডে আমি গোটেই এতিয়া বায়' ইণ্টেনচিভ ৰেইজ বেড বনাই আছে বায়' ইণ্টেনচিভ ৰেইজ বেড বনোৱা কালি আমি কম্প'ষ্ট বনালোঁ ভাৰ্মি কম্প'ষ্টিং কৰা বায়'চাৰ বেম্বুৰ পৰা বায়'চাৰ ফাৰ্টিলাইজাৰ বনোৱা কেনেকৈ চিডবিলাক আমি কাউ ইউৰিন বেছড ট্ৰিটমেণ্ট কৰি পেলাই আমি চিডখিনি ট্ৰিট কৰিব পাৰোঁ কেনেকৈ লোকেল চিডখিনি আমি ৰাখিব পাৰোঁ তেনেকুৱা ধৰণৰ গোটেই ট্ৰেইনিংখিনি কৰা হৈছে আৰু তেনেকুৱা আমাৰ কেইবাটাও বেটছ ইয়াত আহি গৈছে আৰু আমি এখেতসকলক আমি গ্ৰীণ কমাণ্ডোজ বুলি কওঁ তেনেকুৱা অঁ হয় তো ভৱিষ্যত প্ৰজন্মত মই সকলোকে আহ্বান জনাওঁ যে চাকৰিমুখী হোৱাতকৈ আৰু 10টা চাকৰি বনাব পৰা এজন উদ্যমী ব্যক্তি হোৱাটো খুব প্ৰয়োজনীয় আৰু আমাৰ অসমত আমি যদি থলুৱা যুৱক যুৱতীসকল যদি আমি এগ্ৰি আৰু কালচাৰ দুটা শব্দ এগ্ৰি টু ছইল কালচাৰ সংস্কৃতি তো এই ছইলৰ পৰা যদি আমি ইউথবিলাক গুচি যাওঁ আমি যদি নিজে মাটি চহাই পেলাই আমি নকৰোঁ তেতিয়া কালচাৰটো ডিছইণ্টিগ্ৰেট হৈ যায় নিজৰ এথনিচিটিটো
নিজৰ ৰাইটটো, মাটিৰ ওপৰত নিজৰ ৰাইটটো, শস্যবিলাকৰ ওপৰত নিজৰ ৰাইটটো, নেচাৰেল ৰিচোৰ্চৰ ওপৰত নিজৰ ৰাইটটো, বায়'ডাইভাৰ্চিটিৰ ওপৰত নিজৰ ৰাইটটো যদি ৰাখিব লাগিব, তেতিয়াহ'লে প্ৰত্যেকজন অসমীয়া ল'ৰা, প্ৰত্যেকজন উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালী এজন উদ্যমী ব্যক্তি হৈ পেলাই নিজেই কাম কৰি পেলাই আমি খোৱা মানসিকতাটো আমি গঢ়